হেল্ল' এভৰিৱান, আজি আমি এফালে যাবলৈ ওলাইছোঁ। ক'ত যাবলৈ ওলাইছোঁ জানিবলৈ হ'লে ভিডিঅ'টো কিন্তু শেষলৈ চাব লাগিব। যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। এয়া ভণ্টিও ৰেডি হৈ গ'ল আৰু ময়ো ৰেডি হ'লোঁ। তাৰপিছত আমি দুইজনী যাবলৈ বুলি ওলালোঁ। আৰু এইফালে চাওকচোন বৰমাৰ নাতি ঈশা আৰু বৰমাই আমাক বাই বাই দিছে। তাৰপিছত আমি টাউনলৈ গ'লোঁ। তাৰপিছত আমি মেজিকতে উঠি পিনি ভণ্টি আৰু মই দুইজনী গৈ আছোঁ। আৰু এইফালে চাওকচোন ভণ্টিয়ে মোনাটো কেনেকৈ ধুনীয়াকৈ সামৰি লৈছে। তাৰপিছতে আপোনালোকে ঠিকেই দেখিছে, আমি আহিছোঁ ঢেকীয়াখোৱা বৰ নামঘৰলৈ বুলি। যিহেতু বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম কিন্তু আহিব পৰা নাছিলোঁ। তাৰপিছতে এয়া ৰাতিপুৱা যিহেতু মানুহ ইমান নাছিলেই, 10মান বাজিছে সম্ভৱ, আমি তেতিয়াই গৈ পাইছিলোঁ। তাৰপিছত আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু গৈ পিনি শৰাই দিয়া স্থানত আমি যে শৰাই দিবৰ কাৰণে বেগটো লৈ আহিছিলোঁ, তাতে মাহ প্ৰসাদ আনিছিলোঁ, সেইখিনি আগবঢ়াই দিলোঁ। যিহেতু অসমীয়া নতুন বছৰ, লগতে সকলোৰে ভাল হওক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু এইফালে চাকি দিয়া আৰু ধূপ দিয়া স্থানলৈ ধূপ চাকি জ্বলালোঁ। দুই এক মানুহ আছে, দেখিছে আপোনালোকে নিশ্চয়। মানুহ ইমান ভিৰ হোৱা নাই তেতিয়ালৈকে, আৰু ইয়াতে সদায় মানুহ আহেই। ধূপ চাকি জ্বলাই লোৱাৰ পিছত এয়া ভিতৰত আহি আমি সেৱা জনালোঁ ভগৱানৰ ওচৰত। আমি ইয়াতে আহিলোঁ এতিয়া, আৰু মানে পৰিৱেশটো ইমানেই ধুনীয়া নহয় চাগে, আৰু বতাহ চতাহ মাৰি আছে। আৰু এইফালে মই আপোনালোকক পৰিৱেশটো দেখুৱাই দিম বাৰু। ইমান সুন্দৰ মাতটো গৈছে শুনিব। ইয়াতে অকণমান দেৰিকৈ নাম হ'ব, মানে নাম ল'ব আৰু অকণমান দেৰি ৰৈ দিম বুলি ভাবিছোঁ যিহেতু, সেইকাৰণে অকণমান বাহিৰতে এইবোৰ ফটো চটো মাৰিছোঁ। আৰু আমি হওক কেনেকুৱা ইয়াতে আহি। কি কৰিছ? যাবলৈ মনে জানে হাৱা দি আছে। আৰু এফালে নাম আৰম্ভ হৈ গ'ল, আপোনালোকক দেখুৱাম ব'লক। নাম শেষ হোৱাৰ পিছতে এফালে প্ৰসাদ দিলে, প্ৰসাদ দিছিলে ফল মূল আৰু লগতে অকণ পায়সো দিছিলে দেই। মই ভিডিঅ'টো ক্লিপটো কৰিবলৈহে পাহৰিলোঁ বাৰু। এতিয়া আমি নামঘৰৰ পৰা ওলালোঁ, ইয়াতে নামো ল'লে আৰু প্ৰসাদো ল'লোঁ। তাৰপিছত এতিয়া আমি ঘৰলৈ যাম, কি পাওঁ চাওঁচোন, তাৰপিছত যামগৈ আৰু ঘৰলৈ। এতিয়া আমি ওলালোঁ আৰু নামঘৰৰ পৰা। ইমান ৰ'দ দিছে নহয়, বহুত ৰ'দ দিছে আজি। কিহত যাম আমি এতিয়া? জানিবি কিহত যাম, খোজকাঢ়ি যাম নেকি এডোখৰ পৰা? তাৰপিছত আমি এয়া গাড়ীত উঠিলোঁ, তাৰপিছত ৰুমলৈ বুলি আহিলোঁ। আহি পাই গ'লোঁ আমি দুইজনী। তাৰপিছত ফ্ৰেছ হ'লোঁ, তাৰপিছত আকৌ ৰখাই আছোঁ। আহি পাই আমি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ খোৱা বোৱা কৰিলোঁ। যিহেতু আমি যাওঁতে একো খাই যোৱা নাছিলোঁ,
ৰাতিপুৱা যিহেতু চাহ একাপ খাই আমি নামঘৰলৈ ওলাইছোঁ। তাৰপিছতে আহি খোৱা বোৱা কৰি এতিয়া আজৰি হ'লোঁ। আজিৰ ভিডিঅ'টো আছিলে ইমানেই, আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' প্ৰতিযোগে আকৌ লগ পাম। বাই।